আৰু এই পডকাষ্টৰ থ্ৰুদি বহুতে গম নাপায় আজি জানিব আপোনাৰ ফাদাৰে চিএম আছিলে এটা সময়ত অসমৰ এই কথা বহুতে গম নাপায় কিন্তু বাট আপুনি চিএমৰ ল'ৰা মানে আমি দেখা পাওঁ যে চিএমৰ ল'ৰা হ'লে এটা ষ্টেটাছ মেইনটেইন কৰি চলে বাট আপোনাক তেনেকুৱা দেখা নাপাওঁ কিয় দেখা নাপাওঁ এইটো আপুনি জনাব ক'ব নোৱাৰোঁ হয়তো আমি হয়তো ক'ব নোৱাৰোঁ কি এটা আমিতো এজন সাধাৰণ নাগৰিক হিচাপে সাধাৰণ নাগৰিকে যিবিলাক কাম কৰি থাকে এজন নাগৰিক হিচাপে আমি নিজৰ কাম কৰি থাকোঁ মুখ্যমন্ত্ৰীৰ পুত্ৰ বুলি ভবা নাই হয়তো আৰু হয়তো আমাক তেনেকুৱা এটা সংস্কাৰো হয়তো দিয়া নাছিল যে ক্ষমতাৰ মানুহ থাকিলে বেলেগ হ'ব লাগে ক্ষমতা নাথাকিলে বেলেগ হ'ব লাগে তেনেকুৱা হয়তো আমাৰ প্ৰয়াত পিতৃ মাতৃয়ে তেনেকুৱা সংস্কাৰো হয়তো দিয়া নাছিল ক'ব নোৱাৰোঁ কেনেকৈ চলি আছোঁ এনেকৈ আৰু তো আপুনি তেতিয়া আপোনাৰ বয়স কিমান আছিলে যেতিয়া আপোনাৰ ফাদাৰ মই ক্লাছ 7 মানত আছিলোঁ নেকি মানে আপুনি সুধিছে পিতৃ কেতিয়া মুখ্যমন্ত্ৰী আছিল মই ক্লাছ 7 মানত আছিলোঁ 7 মানত আছিলোঁ নে 6-7 পাহৰিলোঁ তো তেতিয়াৰ পৰা আপুনি কেনেকৈ ভাবিলে যে মই ৰাজনৈতিক জীৱনলৈ যাওঁ বা দেউতাৰ পৰা আপুনি কি শিকিছে বা কেনেকৈ আপুনি এনেকুৱা হ'ল যে যিহেতু এটা আমি জন্ম হৈছিল এটা ৰাজনৈতিক পৰিয়ালত জন্মৰ পৰা আমি ৰাজনীতি দেখিছোঁ সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মানুহক লগ পাইছোঁ বহুতো ক্ষমতাসীন মানুহকো লগ পাইছোঁ ভাৰতৰ কেন্দ্ৰীয় ৰাজনীতিত দপদপাই থকা মানুহকো লগ পাইছোঁ সাধাৰণ নাগৰিককো ৰিক্সাৱালা ঠেলা লগাৰ লগতো লগ পাইছিলোঁ আমাৰ শৈশৱটো হয়তো তেনেকৈয়ে আমাক ডাঙৰ দীঘল কৰাইছিল পিতৃ মাতৃ সেইকাৰণে ক'ব নোৱাৰোঁ এই সমাজৰ প্ৰতি কিবা এটা যেনিবা দায়বদ্ধতা বা এটা নিচা বা যি কয় তেনেকৈ হয়তো কেনেকৈ আহি ৰাজনীতিত সোমাই গ'লোঁ আৰু